গুড মৰ্নিং ফ্ৰেণ্ডছ। তো আজি ৰাতিপুৱা আকৌ আপোনালোকৰ মাজৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত ভাল লগা হ'ব, বহুত ধুনীয়া হ'ব। কাৰণ আজি মই গৈ আছোঁ এডোখৰ বুৰঞ্জী প্ৰকৃত ঠাইলৈ, যিডোখৰ ঠাই ইয়াৰ পৰা 15-16 কিলোমিটাৰমান হ'ব আৰু তাত বহুত ধুনীয়া ঠাই, গাঁৱৰ ভিতৰৰ ৰাস্তা, বহুত ধুনীয়া পৰিৱেশ আৰু লগতে তাত এটা বুৰঞ্জী আছে। সেই বুৰঞ্জীটোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো জনাম। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু ইতিমধ্যে সময় হৈ গৈছে 7:30 আৰু এতিয়া পটাপট আমি যাওঁ। এয়া মই পূৰা ৰেডি হৈ আছোঁ আৰু আপোনালোকৰ লগত ৰাস্তাত কথা পাতি আছোঁ। আৰু আমি আহি এতিয়া বৰদোৱাৰ মুখ পাবহি হৈছে। পোনে পোনে গৈ থাকিলে আপোনালোকে যোৰহাট, শিৱসাগৰ আৰু এইফালে মই সোমাই দিম, শ্বৰ্টকাট হয় আৰু সোমাই দিলে কাৰেংঘৰ পাবগৈ আপোনালোকে। এইফালে মই সোমাই দিছোঁ, এইখন কাৰেংঘৰ দুৱাৰ আৰু ৰাতিপুৱা কাৰেংঘৰৰ ভিউটো এবাৰ চাই লওক ব'লক, চাই লওক এবাৰ কাৰেংঘৰ। তাতে এতিয়া মানুহ চানুহ নাই, পূৰা ঠাণ্ডা হৈ আছে ৰাতিপুৱা কাৰেংঘৰ। এয়া এইটোৱে ৰজাদিনীয়া আহোম ৰজা কাৰেংঘৰ। তো আহিব আপোনালোক ইয়ালৈ, চাই যাবহি এবাৰ। কৈছিলোঁ যিহেতু শ্বৰ্টকাট ৰাস্তা এটা আছে, সেই শ্বৰ্টকাটেদি সোমাই দিম। পটাপট যাওঁ, নহ'লে দেৰিয়ে হৈ গৈছে। আচলতে আজি ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ, কাৰণ ৰাতিপুৱা সোনকালে অহাৰ কাৰণটো হৈছে যে ৰ'দটো বৰ দুপৰীয়া হ'লে গৰম বহুত দি দিয়ে, ফালি পেলাই গৰমত। সেইকাৰণে ৰাতিপুৱা অকণমান সোনকালে আহিছোঁ, কিন্তু ৰ'দটো ওলালেই, উপায় নাই। আমি এতিয়া লাহে লাহে গৈ থাকোঁ। আপোনালোকে চাব শ্বৰ্টকাট ৰাস্তাটো এইটো, সোঁ চাইডে মই সোমাই দিম ধুনীয়াকৈ, শ্বৰ্টকাট ৰাস্তা। এইটো ধুনীয়া ৰাস্তা গৈ আছোঁ, ৰাস্তাইদি ইফালেও যাব পাৰি, ইফালে গ'লে আকৌ এপাক ঘূৰিব লগা হৈ যায়। ইফালে চিধা চিধি পোনে পোনে গৈ থাকিলে ওলাই যায়গৈ আৰু। এখন দেখিছে আপোনালোকে, এইখনক পানীদুৱাৰ বুলি কয়। পানীদুৱাৰ বাওঁ ছাইডে গুচি গ'লে আপোনালোকে নাজিৰা পাব। আৰু এতিয়া আমি যাম সোঁ ছাইডে। সোঁ ছাইডে এইফালে বাওঁ হাতলৈ গুচি গ'লে আপোনালোকে শিৱসাগৰ, ডিব্ৰুগড় চব পাব, যোৰহাট আৰু এইফালে আমি যাম এতিয়া পোনে পোনে। এইফালেও আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া যাব পাৰে। এইফালে গ'লে অকণমান ভিৰটো কম হয়, ইফালে গ'লে ভিৰটো অলপ বেছি হয়। এইফালে অকণমান ভিৰ কম হয় কাৰণে সময় অকণমান কম লাগে এইটো ৰাস্তাতকৈ, কাৰণ ইটো ৰাস্তাত অকণমান ভিৰটো বেছি, টাউন হৈ যাব লাগে কাৰণে। আৰু এতিয়া মই গৈ আছোঁ, মোৰ আগত এখন ট্ৰাক আছে, ট্ৰাকখনে ধূলি মাৰি আছে, সেইকাৰণে মই লাহে লাহে ৰৈ দিছোঁ, লাহে লাহে চলাই আছোঁ। আৰু এইফালে আপোনালোকে চেপন আছে 26 কিলোমিটাৰ, পাটচাপৰ আছে 14 কিলোমিটাৰ। আৰু ৰাস্তা দিছে নাই, কিমান ধুনীয়া ৰাস্তা, ভিৰ চিৰ কম, সেইকাৰণে আহি পেলাই যাবলৈ ভাল। ৰাস্তা চাওক না আপোনালোকে, কি ধুনীয়া ৰাস্তা। এখন ৰাস্তাত গাড়ী চলাই খুবেই বেছি ভাল লাগে। মই সেইবুলি লাহে লাহে চলাই আছোঁ, স্পীডত যোৱা নাই। আপোনালোকে ৰাস্তাটো এবাৰ চাই লওক। দিচাং পাবহি হৈছেহি আৰু আপোনালোকে বহুতেই কমেণ্ট বহুতেই মোক কৈছিলে যে মাতটো আগৰ দুটা ভিডিঅ'ত ভালকৈ ক্লিয়াৰ অহা নাছিলে, বা ভইচটো মানে শুনা পোৱা নাছিলে, লেগ মাৰিছিলে। তো আপোনালোকে এতিয়া কমেণ্টত জনাওক যে ভইচটো ঠিকে আছে নে, মাতটো আপোনালোকে শুনা পাইছে নে ক্লিয়াৰলি, নে বেলেগ কিবা হৈছে নি, লেগ মাৰিছে নি। তো আপোনালোকে কমেণ্টত জনাওক। আহি দিচাং পাই গ'লোহি, দিচাং। এইফালে আপোনালোকে চাওক, এখন দিচাং নদী। এতিয়া পানী কমিলে যথেষ্ট, আগতে বহুত বাঢ়ি গৈছিলে। এতিয়া দিচাং পাৰ হ'ম আৰু লাহেকৈ। আপোনালোকে চব পথাৰত একদম হাল বাই আছে, আপোনালোকে ধৰিব পাৰিছে নে? মই ধৰিব পৰা নাই, কিন্তু মই ভালকৈ ধৰিব পাৰি আছোঁ। ইয়াত মানুহে পূৰা পথাৰত হাল বাই আছে, পূৰা ধুনীয়া লাগিছে ভিউটো। আৰু গাঁৱৰ ভিতৰত আহিলে এইটো কাৰণে ভাল লাগে যে এনেকুৱা পূৰা ধুনীয়া ভিউ পোৱা যায়, আৰু খেতি পথাৰ দিন তাতে চাই আৰু বেছি ভাল লাগে। ফাইনেলি আহি পাই গ'লোহি যোনটো আজি লোকেশ্যন, আৰু আপোনালোকে দেখিব, ৰ'ব মই স্কুটিখন ৰখাই লওঁ। মই আজি যিডোখৰ বুৰঞ্জী প্ৰকৃত ঠাইলৈ অহা কথা কৈছোঁ, তো আহি পাই গ'লোহি। আৰু পিছফালে আছে মোৰ এইজোপা বহুত ৰহস্যময় গছ। বহুতে হয়তো দেখি চিনি পাইছে, বা বহুতে চিনি হয়তো নাপাবও পাৰে। তো মই নামটো কৈ দিছোঁ, এইজোপা গছৰ নাম হৈছে বাখৰ বেঙেনা। এইখন আপোনাৰ চাওক, ইয়াত আহোম ৰজাৰ যুদ্ধৰ দিনৰ ফটো লগাই থৈছে, আৰু তাত লিখা আছে বিস্ময়কৰ আপোনালোকে চাই লওক, বাখৰ বেঙেনা। বাউণ্ডেৰী চাউণ্ডেৰী মাৰি ৰাখিছে, ভিতৰত সোমাব নোৱাৰোঁ, ইয়াত তলা মাৰি থোৱা আছে। আৰু এইজোপা
ইয়াত লিখা আছে যে ইয়াৰ কিমান বছৰ বয়স হৈছে, ইয়াৰ বৈজ্ঞানিক নাম কি, বা ইয়াত আৰু বীৰবল চাহানী ইনষ্টিটিউটৰ পৰা ৰিচাৰ্চাৰ মানুহ আহিছিলে আৰু আহি পেলাই ৰিচাৰ্চ কৰি পেলাই পাইছে যে এইজোপা গছ 580 বছৰ। ওচৰে পাজৰে কোনো মানুহ নাই, যদি মানুহ থকা হ'লে সুধিব পাৰিলোহেঁতেন যে ইয়াৰ বৈশিষ্ট্য কি, ৰহস্য কি, ইয়াক কেনেকৈ কি কৰিব পৰা যায়, কিন্তু ইয়াত এতিয়া ওচৰে পাজৰে কোনো মানুহ নাই, সেইটো কাৰণে এজোপা আৰু বাখৰ বেঙেনা। গছজোপা 1939 চনৰ ইণ্ডিয়াৰ ফেমাছ এজন বটানিষ্ট আছিলে, তেওঁ উদ্ধাৰ কৰিছিলে এই গছজোপা। তেওঁৰ নাম আছিলে ইউএন কাঞ্চিলন। তেওঁ হয় এই গছজোপা দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে পুতিছিলে। তো বুৰঞ্জীত পোৱা মতে কছাৰী ৰজায়ে পুতিছিলে 1400 খ্ৰীষ্টাব্দত, আৰু আহোম স্বৰ্গদেউ চুহুংমুঙে এই গছজোপা সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে এজোপা হেৰি কৰিছিলে। তো এই গছজোপাই মানে দুখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিলে। সঁচাকৈ বহুত এজোপা অদ্ভুত গছ। আৰু ইতিমধ্যে এই গছজোপা এতিয়াও এজোপা ৰহস্য কাৰণ হৈ আছে, কাৰণ এই গছজোপাৰ পৰা মানে একো হেৰি নহয়। আৰু এইজোপা বাখৰ বেঙেনা, বাখৰ নাম দিয়া কাৰণ হৈছে যে এইজোপা গছ বাখৰৰ নিচিনা জিলিকি আছিলে বুলি কোৱা যায়, আৰু ইয়াত সৰু সৰু বেঙেনা লাগি থাকে। ইয়াত এতিয়া দেখাব নোৱাৰিম ভিতৰলৈ গৈ, কিন্তু তলা মাৰি থোৱা আছে। আৰু এইজোপাই মোৰ পিছফালে আপোনালোকে চাই লওক, বিখ্যাত বিস্ময়কৰ গছ বাখৰ বেঙেনা। আৰু মই আজি এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ এইটোৱে কাৰণ আছে যে এনেকৈ বহুত ভিতৰুৱা ঠাইত আহি সোমাই আছেহি, নেমুগুৰিৰ পৰা আহি বহুতখিনি সোমাব লাগে। আৰু মানুহে আহক যাতে চাওক, ইয়াতো যে তেনেকুৱা ধুনীয়া ধুনীয়া এজোপা বুৰঞ্জী ঠাই বা বুৰঞ্জী বস্তু, বুৰঞ্জী কীৰ্তিচিহ্ন আছে, তো মানুহে চাওকহি। আৰু বহুতে হয়তো জানে বা বহুতে হয়তো নাজানিব পাৰে। আৰু এয়া আছিলে, আৰু ইতিমধ্যে ৰ'দো ওলাইছে বহুত, তো লাহে লাহে এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু এইজোপাই আজি গছ, যেনেকৈ আমি তলাতল ঘৰ, কাৰেংঘৰ, ৰংঘৰ চাবলৈ আহোঁ, তো এইজোপাও চাবলৈ আহক মানুহে। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে বেলেগেও মানুহে আহি এই গছজোপাৰ বিষয়ে বুৰঞ্জী জানকহি বা এই গছজোপাৰ বিষয়ে জানকহি। আৰু সেইটোৱে আছিলে আজি ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগে তেতিয়া। ধন্যবাদ।